Hello friends, welcome back to our Happy Family channel. Friends, মই আজি আপোনালোকক Rubik's Cube টো সলভ কৰি দেখাম। Friends, মই এইটো সৰুৰ পৰা ট্ৰাই কৰি আছিলোঁ কিন্তু মই পোৱা নাছিলোঁ। মোক এজনী বায়ে শিকাই দিলে। এতিয়া মই এইটো ধুনীয়াকৈ পাওঁ। বলক মই আপোনালোকক দেখাইছোঁ মই কেনেকৈ কৰিছোঁ। ফাৰ্ষ্ট আমি হোৱাইটটো একদম হোৱাইট চেণ্টাৰ পিচটো তলত আৰু য়েল্লো চেণ্টাৰ পিচটো একদম টপত ৰাখিব লাগিব। আৰু আমি ইয়াত এনেকৈ এই দুটা যেনেকৈ হৈ আছে ক্ৰছ এটা বনাব লাগিব এনেকৈ। তাৰপিছত ক্ৰছটো এই হোৱাইট কালাৰ দি বনাব লাগিব। সেইবাবে মোৰ দুটা পিচ ইয়াত লাগিয়ে আছে, এইটো আৰু এইটো। মই বাকীখিনি আপোনালোকক লগাইছোঁ। এইটো ইয়াত আনিলোঁ। চাওক ফ্ৰেণ্ডছ, মোক ক্ৰছ এটা বনি থাকিলে। এতিয়া ইয়াত যোনটো কালাৰ আছে সেইটো আমি চেণ্টাৰ পিচৰ লগত মেটচ কৰিম। যেনেকৈ ইয়াত ব্লু আছে, মই ব্লুৰ লগত মেটচ কৰিলোঁ। তাৰপিছত আমি ফ্ৰণ্ট ক্লকৱাইজ 2 টাইমছ ঘূৰাই দিম। তাৰপিছত ইয়াত আছে গ্ৰীণ, আমি গ্ৰীণৰ লগত মেটচ কৰিলোঁ। তাৰপিছত আকৌ আমি ফ্ৰণ্ট ক্লকৱাইজ 2 টাইমছ ঘূৰাম, 1 2। ইয়াত আছে ৰেড মেটচ হৈ আছে, ফ্ৰণ্ট ক্লকৱাইজ 2 টাইমছ, 1 2। ইয়াত অৰেঞ্জ আছে, অৰেঞ্জ মেটচ কৰোঁ, আকৌ ফ্ৰণ্ট ক্লকৱাইজ 2। চাওক ফ্ৰেণ্ডছ, এতিয়া আমাৰ হোৱাইট ক্ৰছ এটা ৰেডি হৈ আছে আৰু ইয়াৰ লগত এই কালাৰকেইটা চেণ্টাৰ পিচটো মেটচ হৈ আছে এইবিলাক। চাওক তাৰপিছত আমি ক্ৰছটো একদম তলত ৰাখিম জানো আমি হোৱাইট ফাৰ্ষ্ট লেয়াৰটো একদম মানে এইটো লেয়াৰটো আমি ৰেডি কৰিব পাৰোঁ। চ' ব'লক আমি এইটো একদম মানে তলত ৰাখিম আৰু ইয়াত যোনটো কালাৰ আছে আমি সেইটো হোৱাইটটো ইয়াত আনিব লাগিব। ইয়াত আছে ব্লু আৰু ৰেড আছে, ওপৰত আমি ব্লু আৰু ৰেডৰ মাজত নিম, ব্লু ৰেড। তাৰপিছত আমি এইটো এবাৰ আপ ক্লকৱাইজ ঘূৰাই দিম। তাৰপিছত এইটো ৰাইট ক্লকৱাইজ ঘূৰাম। তাৰপিছত এইটো আপ এণ্টি ক্লকৱাইজ ঘূৰাম। তাৰপিছত এইটো ৰাইট এণ্টি ক্লকৱাইজ ঘূৰাম। এতিয়া এইটো ইয়াত আহিল। তাৰপিছত এইটো এটা পিচ হয়, ইয়াত আছে অৰেঞ্জ গ্ৰীণ, আমি এইটো গ্ৰীণ অৰেঞ্জ মাজত আনিলোঁ। এতিয়া আমি আপোনালোকক ঘূৰাম। এতিয়া আমি আপোনালোকৰ আপ এণ্টি ক্লকৱাইজ ঘূৰাম, লেফ্ট ক্লকৱাইজ ঘূৰাম, তাৰপিছত আপ ক্লকৱাইজ ঘূৰাম। এতিয়া আকৌ আমি লেফ্ট এণ্টি ক্লকৱাইজ ঘূৰাম। এইটো ইয়াত আহি গ'ল। লাষ্ট 2 পিচ আছে, আমি বিচাৰোঁ ব'লক। এটা পিচ ইয়াত আছে ৰেড গ্ৰীণ, এটা মেটচে হৈ আছে ৰেড গ্ৰীণ। এইটো আমি এতিয়া আপোনালোকৰ আপ ক্লকৱাইজ ঘূৰাম, ৰাইট ক্লকৱাইজ ঘূৰাম, তাৰপিছত আপ এণ্টি ক্লকৱাইজ ঘূৰাম, তাৰপিছত ৰাইট এণ্টি ক্লকৱাইজ ঘূৰাম। ফ্ৰেণ্ডছ, এইটো এটা লাষ্ট পিচ হয়, ইয়াত ব্লু অৰেঞ্জ মেটচ হৈ আছে, অৰেঞ্জ ব্লু। এতিয়া হোৱাইটটো ইয়াত আছে, আমি এতিয়া আপোনালোকৰ আপ এণ্টি ক্লকৱাইজ ঘূৰাম, লেফ্ট ক্লকৱাইজ ঘূৰাম, তাৰপিছত আপ ক্লকৱাইজ ঘূৰাম, তাৰপিছত লেফ্ট এণ্টি ক্লকৱাইজ ঘূৰাম। ফ্ৰেণ্ডছ চাওক, আমাৰ ফাৰ্ষ্ট লেয়াৰটো ৰেডি হৈ আছে, হোৱাইটটো পূৰা মিলি গ'ল আৰু আমাৰ ফাৰ্ষ্ট লেয়াৰটো পূৰা সলভ। এতিয়া আমি ছেকেণ্ড লেয়াৰটো কৰিম। ছেকেণ্ড লেয়াৰটো কৰিবৰ কাৰণে আমি ইয়াত ৰেড আছে, আমি ৰেড কালাৰ পিচ এটা আনিম। ইয়াত আমাৰ ওচৰত ৰেড কালাৰ পিচ নাই, নহ'লে আমি বেলেগ কালাৰ এটা কৰোঁ, ষ্টাৰ্ট কৰোঁ। ইয়াত যেনেকৈ গ্ৰীণ আনিলোঁ, ইয়াত অৰেঞ্জ আছে, অৰেঞ্জ এইটো আমি অৰেঞ্জৰ ফালে এইটো নিনিওঁ, আমি তাৰ অপজিট ছাইডে নিম, মানে এই ৰেডৰ ফালে নিলোঁ। তাৰপিছত আমি কৰিম চৰি ফ্ৰেণ্ডছ, ভুল হৈছে এইটো কোৱাত, ৰাইট ক্লকৱাইজ কৰিম। তাৰপিছত আমি কৰিম আপ এণ্টি ক্লকৱাইজ, তাৰপিছত আমি কৰিম ৰাইট এণ্টি ক্লকৱাইজ, তাৰপিছত আমি কৰিম আপ এণ্টি ক্লকৱাইজ, তাৰপিছত আমি আকৌ কৰিম লেফ্ট ক্লকৱাইজ, তাৰপিছত আমি কৰিম ৰাইট ক্লকৱাইজ, তাৰপিছত আমি কৰিম লেফ্ট এণ্টি ক্লকৱাইজ। এতিয়া চাওক, আমাৰ গ্ৰীণৰ এইটো ইয়াত আহিল আৰু অৰেঞ্জৰ এইটো ইয়াত আহিল। এতিয়া এইটো চাম, ইয়াত এইটো আছে, এইটো আমি ইয়াত আনিব লাগিব। ইয়াত ব্লু আছে, ব্লু এইটো ছাইডে, আমি অপজিট ছাইডে নিম, গ্ৰীণ নিলোঁ। এতিয়া আকৌ আমি কৰিম ৰাইট ক্লকৱাইজ, আমি কৰিম আপ এণ্টি ক্লকৱাইজ, আমি কৰিম ৰাইট এণ্টি ক্লকৱাইজ, তাৰপিছত আমি কৰিম আপ এণ্টি ক্লকৱাইজ, তাৰপিছত আমি কৰিম লেফ্ট ক্লকৱাইজ, তাৰপিছত আমি কৰিম আপ ক্লকৱাইজ, তাৰপিছত আমি কৰিম লেফ্ট এণ্টি ক্লকৱাইজ। এতিয়া চাওক, ব্লু এইটো আহিল, অৰেঞ্জটো গোটেই ছেকেণ্ড লেয়াৰটো ৰেডি, ইয়াত আহি গ'ল। ইয়াত যোনটো অৰেঞ্জ আছিলে সেইটো ইয়াত আহিল। এতিয়া আমি বেলেগকেইটা কৰিম। আৰু আপোনালোকে এটা কথা মনত ৰাখিব যে এই কিউবটোৰ
যদি পাৰ্টটো ওপৰত য়েল্লো থাকে তেতিয়া আপোনালোকে এইটো নকৰিব ঠিক আছে কাৰণ এতিয়া আপোনালোকৰ কিউবটো কেতিয়াও সলভ নহ'ব আৰু আপোনালোকে য়েল্লো থকা কেতিয়া নকৰিব আপোনালোকে জানো ন'টিচ কৰিছে যে মই এটাও য়েল্লো থকা কালাৰ এটাও কৰা নাই মই গোটেইখিনি বেলেগ কালাৰ থকা কৰি আছোঁ চ' ফ্ৰেণ্ডছ বলক আমি চলিছিলোঁ তাৰ পৰা আকৌ ষ্টাৰ্ট কৰোঁ এতিয়া চাওক ইয়াত ৰেড আছে ৰেডটো ইয়াতে আছে ব্লু এইটো আমি গ্ৰীনৰ চাইডে নিম অপজিট চাইড তাৰপিছত আমি কৰিম লেফ্ট ক্লকৱাইজ তাৰপিছত আমি কৰিম আপ ক্লকৱাইজ তাৰপিছত আমি কৰিম লেফ্ট এণ্টি ক্লকৱাইজ তাৰপিছত আমি কৰিম আপ ক্লকৱাইজ তাৰপিছত আমি কৰিম ৰাইট ক্লকৱাইজ তাৰপিছত কৰিম আপ এণ্টি ক্লকৱাইজ তাৰপিছত ৰাইট এণ্টি ক্লকৱাইজ ফ্ৰেণ্ডছ চাওক ব্লু লেয়াৰটো ৰেডি অৰেঞ্জটো ৰেডি এতিয়া খালি গ্ৰীণ আৰু ৰেড আছে এতিয়া আমি এটা পিচ বিচাৰোঁ আকৌ এইটো চাওক এইটো এটা পিচ হয় ইয়াত ৰেড আছে আমি এইটো ৰেডৰ ওচৰতে নিলোঁ গ্ৰীণ এইটো চাইডে হয় অপজিট চাইডে আমি ব্লু চাইডে নিম এনেকৈ নিলোঁ এতিয়া আমি আকৌ এইটো কৰিম ৰাইট ক্লকৱাইজ তাৰপিছত আপ এণ্টি ক্লকৱাইজ ৰাইট এণ্টি ক্লকৱাইজ এইটো আপ এণ্টি ক্লকৱাইজ এইটো লেফ্ট ক্লকৱাইজ এইটো আমি আপ ক্লকৱাইজ তাৰপিছত লেফ্ট এণ্টি ক্লকৱাইজ ফ্ৰেণ্ডছ চাওক আমাৰ ছেকেণ্ড লেয়াৰটো গোটেই ৰেডি চাওক ব্লু ৰেড গোটেই ৰেডি হৈ আছে এতিয়া আমি আপোনালোকৰ এই ওপৰ য়েল্লোটো কৰিম ফ্ৰেণ্ডছ আপোনালোকে য়েল্লোটো কেইটামান ৰিজনছ পাব চাওক কেতিয়াবা আপোনালোকে পাব পাৰে এটা চেণ্টাৰ য়েল্লো আৰু কেতিয়াবা পাব পাৰে এল মই যেনেকৈ ইয়াত এল পাইছোঁ আৰু কেতিয়াবা পাব পাৰে এনেকুৱা এটা ষ্ট্ৰেইট লাইন আৰু কেতিয়াবা আপোনালোকে ক্ৰছো পাব পাৰে ক্ৰছ পালে আপোনালোকে বহুত লাকি হ'ব কাৰণ ক্ৰছটোৱে আমাক লাগে মইতো ক্ৰছ পোৱা নাই সেইকাৰণে মই এইটো ষ্টেপ কৰিম আৰু যোনে চেণ্টাৰ নহ'লে লাইন পাইছে সিহঁতে এইটো ষ্টেপে ফ'ল' কৰিব তেতিয়া আপোনালোকে পাব চবলক মই কৰিম ফ্ৰণ্ট ক্লকৱাইজ ৰাইট ক্লকৱাইজ আপ ক্লকৱাইজ ৰাইট এণ্টি ক্লকৱাইজ আপ এণ্টি ক্লকৱাইজ ফ্ৰণ্ট এণ্টি ক্লকৱাইজ ফ্ৰেণ্ডছ চাওক মই এতিয়া এটা লাইন পাই গ'লোঁ আকৌ আমি এইটো ষ্টেপে কৰিম front clockwise, right clockwise, up clockwise, right anti-clockwise, up anti-clockwise, front anti-clockwise. চাওক মই এটা ক্ৰছ পাই গ'লোঁ ক্ৰছটো পোৱা হোৱাৰ পিছত আমি আপোনালোকৰ এইটো কালাৰকেইটা মেটচ কৰিম যেনেকৈ মই ব্লু আৰু ৰেড মেটচ হ'ব আপোনালোকৰ দুটাই কালাৰ মেটচ হ'ব একচুৱেলি বা কেতিয়াবা লাগি হ'লে আপোনালোকৰ গোটেইকেইটা কালাৰে মেটচ হৈ যাব পাৰে তেতিয়া আপোনালোকে বহুত লাকি হ'ব যেনেকৈ মই এতিয়া লাকি কাৰণ মোৰ গোটেইখিনি কালাৰে আপোনালোকৰ মেটচ হ'ব চাওক ব্লু ৰেড গ্ৰীণ আৰু অৰেঞ্জ এতিয়া চাওক এইটো পোৱাৰ পিছত এতিয়া আমাৰ কিউবটো চল্ভ হ'ল এতিয়া খালি আমাৰ এই কৰ্ণাৰ পিচকেইটা এৰেঞ্জ কৰিব লাগিব ফ্ৰেণ্ডছ আমি এতিয়া চাম এই কৰ্ণাৰ পিচটো কোনটো কালাৰ মেচ হৈ আছে এইটোৰ লগত ইয়াত য়েল্লো ৰেড ইয়াত ৰেড নাই সেইকাৰণে এইটো কৰ্ণাৰ পিচ আমি এৰিলোঁ ছেকেণ্ডটো চাইছোঁ ব্লু ৰেড য়েল্লো এইটো এটা মেচ হৈ আছে এইটো খালি ভালকৈ টুইষ্ট হোৱা নাই কিন্তু এইটো নিজৰ ঠিক জেগাতে আছে এইটো খালি ভালকৈ টুইষ্ট হোৱা নাই এইটো ইয়াত হ'ব লাগিছে এইটো ইয়াত হ'ব লাগিছে এইটো ইয়াত হ'ব লাগিছে এইটো চাইছোঁ ইয়াত আপোনালোকে চাওক গ্ৰীণ অৰেঞ্জ এইটো নাই হোৱা এইকেইটাৰ ভিতৰত খালি এইটোৱে হ'ল এনেকুৱা হ'লে আপোনালোকে এনেকৈ কৰিব চাওক আপ ক্লকৱাইজ ৰাইট ক্লকৱাইজ আপ এণ্টি ক্লকৱাইজ লেফ্ট ক্লকৱাইজ আপ ক্লকৱাইজ ৰাইট এণ্টি ক্লকৱাইজ আপ এণ্টি ক্লকৱাইজ লেফ্ট এণ্টি ক্লকৱাইজ ফ্ৰেণ্ডছ এতিয়া আপোনালোকে চাওক কোনটো আকৌ মেচ হৈছে ব্লু ৰেড য়েল্লো গ্ৰীণ ৰেড য়েল্লো অৰেঞ্জ গ্ৰীণ ৰেড sorry friends য়েল্লো ব্লু য়েল্লো অৰেঞ্জ ফ্ৰেণ্ডছ আমাৰ গোটেইকেইটাক কৰ্ণাৰ পিচ ঠিকে জেগাতে আছে খালি এইকেইটা ভালকৈ টুইষ্ট হৈ থকা নাই এনেকুৱা হ'লে এতিয়া আমি য়েল্লো লেয়াৰটো গোটেই ৰেডি কৰিম যদি আমি য়েল্লো লেয়াৰটো গোটেই ৰেডি কৰি দিওঁ
তেতিয়া আমাৰ গোটেই কিউবটো সলভ হৈ থাকিব সো फ्रेंड्स বলক এইটো স্টেপ ফলো কৰিব right anti clockwise down anti clockwise right clockwise down clockwise right anti clockwise down anti clockwise right clockwise down clockwise right anti clockwise down anti clockwise right clockwise down clockwise right anti clockwise down anti clockwise right clockwise down clockwise friends এতিয়া তাই গল এতিয়া আমি নেক্সট লেয়াৰলৈ যাম এডু আকৌ এইটো স্টেপে কৰিম right anti clockwise down anti clockwise right clockwise down clockwise right anti clockwise down anti clockwise right clockwise down anti clockwise friends এতিয়া আমি আকৌ এইটো yellow কৰিম আকৌ এইটো step right anti clockwise down anti clockwise right clockwise down clockwise right anti clockwise down anti clockwise right clockwise down clockwise এতিয়া লাস্ট এটু হয় এটু কয় পিছত আমাৰ সলভ হৈ যাব গোটেই কিউবটো তো ইয়াত আনিলো আকৌ হেতু স্টেপ ৰিপিট right anti clockwise down anti clockwise right clockwise down clockwise right anti clockwise down anti clockwise right clockwise down clockwise right anti clockwise down anti clockwise right clockwise down clockwise right anti clockwise down clockwise right clockwise down anti clockwise friends like our cube to get solve হৈ থাকিলে friends thank you for watching our friends আমাৰ চেনেলটো subscribe কৰিব bell icon টো টিপিব subscribe ৰ যোনটো আছে লাইক কৰিব share কৰিব bye bye friends